हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। आपलोक सकलोके स्वागतम जानाइছো मोर नतुन एटा भिडिओ লৈ। आशा करो आपनाला सकलोरे ভাল, मोर भाले। तो আজি বহু দিনৰ মূৰত ব্লগটো স্टार्ट কৰিছো আৰু এতিয়া আজি যেহেতু দেওবাৰ হয় ভাবিছো আজি বজাৰ কৰিব যাও। তো কাপোৰ কানি ধুলো, এতিয়া অলপ ওলাই যাও। তো আমাৰ গলিটো বহুত লেতেৰা যেনছিনি আপোনালোকে বহুত বোকা আছে। সো আমি গৈ থাকো আৰু আপোনালোকক দেখাই থাকিম। তো ভিডিওটো আপোনালোকে চাই থাকিব। তো গাইস কি বুলি কম আৰু এই আমাৰ ৰুমৰ ফিনে ওলাই যোৱা গলিটো দেখিছেনে আপোনালোকে? ইমানেই বোকা আছে নহয়। আৰু এইজনী যে আগত যে ছোৱালীজনী গৈ আছে তাতে বহুত লাজ কৰে মানে কেমেৰা ওলাবলৈ। তো তাক দেখাই দিছো মানে। তো এতিয়া সেই বোলো আঙুৰ বোলো কোমোচা ৰ'ব না। তো গৈ থাকো আৰু বোলো কম না কিমান আৰু kayak makali kayak মই বেলুন ছিলং একদম। তো বহুত দিন হল ভিডিও সিডিও আপলোড দিব পৰা নাই, মানে সময় মিলাই নাই। মানে ভিডিও বনাও বাট এডিট কৰো, বাট আপলোড দিবলৈ মন নাই ভাল নহয়। তো সেইবাবে আৰু যিহেতু আজি সানডে হয় ছাতি এটা লগাই দিব লাগিছিল। ৰ'দ দিয়া নাই বাট বহুত গৰম। তো আমি গৈ থাকো। তো আমাৰ ৰুমৰ পৰা অলপ মানে হেৰি মেইন ৰাস্তাটোলৈ মানে অলপ দূৰ আছে। তো আমি এতিয়া ওলাই গৈ আছো। আৰু সেইটো যে বগা বিল্ডিংটোত সেইটোৱে হৈছে আমাৰ হস্পিটেলখন, মানে য'ত মই পঢ়ো। আৰু আমাৰ হস্পিটেল মানে য'ত মই পঢ়ো শিলচৰ মেডিকেল কলেজ হস্পিটেল। সেইটো নিউ বিল্ডিং বনাই আছে, ইয়াৰ পৰা দেখি পায় আৰু হোৱাইট কালাৰ বিল্ডিংটো। তো ইয়াতে গলিটোতে আমি থাকোঁ, মানে অলপ দূৰ আছে। আমি গৈ আছোঁ। বৰষুণ দিলে ইমানেই লেতেৰা হয় আমাৰ এই গলি ৰাস্তাটো, কি বুলি ক'ম আৰু। এয়া হৈছে আমাৰ ৰুমৰ গলি। তো মেইন ৰাস্তালৈ পালোঁ আৰু এইটো আমাৰ মেইন ৰাস্তা। বহুত লেতেৰা হৈ আছে ৰাস্তাটো। এয়া হৈছে আমাৰ বিল্ডিং, নিউকৈ বনাই আছে। এতিয়া আমি গৈ আছোঁ আৰু বজাৰ কৰি লওঁ আপোনালোকক, পাছত দেখা বাৰু। Saya ada apa bunga apa kah? रूम पहुंच गई बाजार करके। तो और ইয়াতে মই কাপোৰ কানি আজি ধুইছিলো আৰু মেলি থৈছিলো। বতৰটো ইমান বেয়া, মানে এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিব অকল হৈছে। দেখিছেনে গোটেই কাপোৰ শুকাব নে নুশুকাব নাজানো আৰু। তো এয়া হৈছে আমাৰ বিল্ডিংটো, মানে বহুত লেতেৰা হয়, কিন্তু কি কৰিম আৰু। তো মোৰ ৰুমটো আপোনালোকক দেখাম এদিন, নিশ্চয় দেখাম। তো মই ৰুমটো বনাই আছোঁ, ডেক'ৰেশ্যন কৰি আছোঁ। তো সেয়া আৰু এয়া আঠা লৈ লৈছোঁ আৰু এতিয়া মই বনাম। তো গাইজ মই ৰুটি চুটি বনালোঁ আৰু ৰুটিৰ লগত মই চব্জি তব্জি নাখাওঁ, মই খাম চাহ। তো চাহ মই বনাইছোঁ। সেয়া মই ধুনীয়াকৈ ৰুটি বনাই ল'লোঁ, এতিয়া খাম আৰু। তো গাইজ ধুনীয়াকৈ বনালোঁ, চাহৰ লগত খাই আছোঁ ৰুটি। চাহটো টেষ্টি হৈছে, ৰুটিও টেষ্টি হৈছে। तो गाइस मैं और सोना थोड़ा निकल रही हूँ बाहर, तो कपड़ा सुखाए नहीं है। तो और हम अभी खाना वगैरह कुछ नहीं खाया है, चाय पिया है रोटी के साथ। और सोना को मैं गाइस आपको क्या रोड दिছিলে অলপ আগত, আকৌ এতিয়া বৰষুণ দিলে আৰু কাৰ কাপোৰজনে এতিয়া দেখিছেনে চব তিতি থাকিলে আৰু। তাত হ'ল আৰু দেখিছেনে গৰুবিলাক বেচেৰাটো
গৰুবিলাক তিতিলে আৰু বৰষুণ মানে কি অলপ আগতে ৰ'দ দি আছিলে আকৌ এতিয়া বৰষুণ দিছে বতৰৰ মহিমা বুজিব নোৱাৰি তো ৰুমতনো কিমান সোমাই থাকিম বুলি অলপ ওলাই আহিছিলোঁ কিন্তু ৰাস্তাটো বহুত লেতেৰা হৈ আছে বৰষুণ দিলে মানে ৰাস্তাকেইটা হেৰি হৈ যে অলপ দ টাইপৰ মানে পানী হৈ যায় আৰু বৰষুণ দিলে তো অলপ ওলাই যাওঁ আৰু ফুলো মৰহি গৈছে কিমানো ৰুমত সোমাই থাকিবি দেওবাৰ দিনটো বহুত বৰিং ডে হয় দেই ভাবোঁ দেওবাৰ দিনটো অলপ ৰেষ্ট লওঁ ভাল লাগে বুলি বাট সময়টো কেনেকৈ গুচি যায় গমেই নাপাওঁ আৰু চাদাটো লৈ আহিছোঁ মাজত যদি বৰষুণ দিয়ে দেন কোনো ৰিস্ক ল'ব সেইবাবে আমি বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাতি লৈ আনিছোঁ এতিয়া আমি গৈ থাকোঁ তো চাই থাকিব দেখিছেনে ৰাস্তাৰ ব্যৱস্থা হৈ আছে তো গাইজ ইয়াত অলপ আহি গাঁৱলীয়া পৰিৱেশ নিচিনা লাগিছে মানে গৰু চৰু ম'হ চহ আছে ইয়াত তো বহুত ভয় লাগে ন এইবিলাক বহুত দিনৰ মই দেখিছোঁ ভয় লাগিছিলে সজনাটো ভয় লাগে একদম আঁতৰত গুচি গ'লগৈ আৰু এতিয়া বাজনী ৰুমত আমি মানে আহিছোঁ মানে তো এতিয়া গৈ পোৱা নাই আৰু অলপ গৈ আছোঁ তো গৈ থাকোঁ আপোনালোকক লৈ যাওঁ এয়া হৈছে শিলচৰ এটা গাঁৱলীয়া পৰিৱেশ সঁচাকৈ গাঁৱলীয়া পৰিৱেশৰ নিচিনা ন তো গাইজ আকৌ আজি সোমবাৰ কালি দেওবাৰ আছিলে আজি এটা নেক্সট ডে আৰু কালি মানে ইমান ভিডিঅ' বনোৱা নহ'ল আৰু তো আজিৰ দিনটোত কি বনাম সেইটোকে এড কৰিম বুলি বনাইছোঁ আৰু তো এতিয়া মই ক্লাছলৈ যাওঁ একদম ইমাৰ্জেঞ্চি মানে কি আৰু একদম খৰদৰকৈ গৈছোঁ মই ৰুমতে বহি আছিলোঁ এনেই তো বহি এনেই আছিলোঁ এবাৰ গ্ৰুপত দেখিলোঁ মেছেজ দিছে মেমে ক্লাছ কৰিব তো মই গৈ আছোঁ ক্লাছ কৰিবলৈ আৰু মানে মোৰ ইভিনিং ডিউটি আছে আজি সেইবাবে মানে বহুত প্ৰব্লেম হয় ডিউটিৰ পৰা ক্লাছৰ পৰা গৈ আকৌ ডিউটি যাবলৈ বহুত অসুবিধা হয় ভাবিছিলোঁ নেযাওঁ বুলি কিন্তু লগৰজনী ফোন কৰিলে যে সি ওলাইছে মোকো ওলাব গ'লে এতিয়া ময়ো পটককৈ এনেকৈ ওলাই দিলোঁ আৰু তো সেয়া দেখিছেনে বৰষুণ দি আছে বৰষুণৰ বতৰ শিলচৰত তো ময়ো গৈ আছোঁ আৰু গৈ লওঁ আপোনালোকক পাছত দেখাম তো মই গৈ থাকোঁ দেই ইয়াৰা नहीं आएगा कोई भी तो मैं गई आसो और बहुत देरी से एकदम चला चले जासो भी कब हम पाना कौन जाबी क्या বৰষুণ এৰিলেগে আৰু ना इससे जाना पड़ रही है ना तो गई लो अपने पास देखा तो गाइस मैं क्लास কৰিছিলে আৰু বহুত দেৰিকৈ ক্লাছ কৰিছিলে এতিয়া আকৌ ৰুমত যাম ৰুমত ভাত পানী বনাই আকৌ খাম আকৌ ডিউটি আহিব লাগিব 2টাৰ পৰা আমাৰ ডিউটি আছে ইভিনিং ডিউটি চ' আকৌ যিটো ৰাস্তাত আহিছিলোঁ সেইটো ৰাস্তাতে আমি উভতি গৈ আছোঁ ये बहुत कैमरा से करता है এইজনী কেমেৰাত বহুত ভয় কৰে तो हम भी ताड़ाताड़ी घर जाता है ताड़ाताड़ी रूम जाता है रूम जाके फिर खाना खा के फिर ड्यूटी आना पड़ेगा तो हम चलते हैं भागो भागो
ৰাস্তা বহুত খাৰাপ হৈ আছে বে। তো ক্লাছ কৰি আৰু এতিয়া যাবি আছোঁ আৰু ৰুমলৈ গৈ লওঁ। তো বহুত প্ৰব্লেম আৰু ক্লাছ কৰি আকৌ মানে ৰুমত গৈ মোৰ লগৰজনী মানে ছোৱালীজনী গৈ আছে হা, মোৰ লগৰজনী ক্লাছ কৰি অসমীয়া মানে বুজি পায় আৰু কিন্তু ক'বহে নাজানে দেশজনী। তো ক্লাছ কৰি আকৌ ৰুমত গৈ পিনি ভাত পানী বনাই খাই আকৌ ডিউটি আহিবলৈ বহুত কষ্ট দেই। আৰু ইয়াতে হোৱাইট বিল্ডিঙত আমাৰ পষ্টমৰ্টম কৰে। তো আমি গৈছোঁ, ৰুম পাই আপোনালোকক দেখাম। তো গাইজ লগৰ এটাই মানে চকলেট এটা দিছিলে দেই মোক, চকলেট মানে কিটকেট। তো মোক দিছিলে আৰু এটা মানে চকলেট। মই কিন্তু আকৌ এটা দেখিলোঁ নহয়, দুটা লৈ ল'লোঁ। এটা বেগত আছে, এটা এইটো খাই যাওঁ ৰাস্তাত। আৰু ইমান লেতেৰা। থেংক ইউ দেই। বহুত লেতেৰা ৰাস্তা। রাস্তা সব বহু ৰাস্তা বেয়া বৰষুণ দিলে ইয়াত। তো গাইছ এতিয়া মই গৈ আছোঁ, পামহি আৰু বেছি টাইম নাই আৰু। তো এয়া হৈছে কেঞ্চাৰ হস্পিটেল। হোৱাইট কালাৰ বিল্ডিংটো দেখিছেনে? হোৱাইট কালাৰ বিল্ডিংটো হৈছে নিউকে অপেনিং কৰা কেঞ্চাৰ হস্পিটেল। তো ইয়াতে হোৱাইট কালাৰটো থাকোঁতে পষ্টমৰ্টম কৰে আৰু মই ইয়াৰ পৰা গৈ আছোঁ। বহুত লেতেৰা হৈ আছে নিউ বিল্ডিং। তো মই গৈ লওঁ। ওপৰত আছে আইচু। তো মই আইচুলৈ যাম। ইয়াতে হয়তো একেবাৰে ওপৰত আইচু ডিপাৰ্টমেণ্ট আছে, চেণ্ট্ৰেলাইজেশ্যন মেডিচিন আইচু। তো ইয়াতে আছে OT ডিপাৰ্টমেণ্ট। OT একদম ওপৰলৈকে যাব লাগিব এইটো। তো সেয়া মই মানে হেৰি লিফ্টত গৈছিলোঁ, কিন্তু ওৱানকে মই নামিলোঁ আপোনালোকক দেখাবৰ কাৰণে, ভিডিঅ' বনাবৰ কাৰণে। এয়া हम लोग अभी आईसी में जा रहा हूँ, तो ड्यूटी जा रही है। तो अभी इधर से फैमिली इधर से जा रही है। बस इधर देखो। तो हम पहुंच गए सेंट्रल आईसीयू। इधर है हमारा ड्यूटी, ये है मेडिसिन आईसीयू। इतना नहीं देखा और भी बोलो और क्या बोलूँगी। और जाके रूम में खाना भी सो जाएंगे, और कुछ नहीं, सुबह उठ के फिर ड्यूटी, फिर रूम जाना और आके सो जाना। हाँ, कुछ काम नहीं हमारा। और मुझे बीच बीच में फोन भी देख लूँ। ड्यूटी आना है, फिर जाना है, खाना बनाना है, खाना खाना है, बस फिर खत्म। ड्यूटी आना है। बाय बाय। कुछ नहीं। আজকে ভিডিও এখানে সমাপ্ত হৈছে। বাই বাই।